No, 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 no. মোবাইলের ছবি ভোট দিও ভোট দিও ভোট দিও মোবাইলের ছবি ভোট দিও ভোট দিও ভোট দিও মোবাইলের ছবি ভোট দিও ভোট দিও মোবাইলের ছবি ভোট দিও মোবাইলের ছবি ভোট দিও ভোট দিও ভোট দিও মোবাইলের ছবি উপস্থিত ৰাইজ আজি আমাৰ মাজত উপস্থিত আছে হাড়ভাঙা দলৰ মনোনীত প্ৰাৰ্থী ঠেংভাঙা ডাঙৰীয়াক আজি আমি আমাৰ পিঠিপালা সমষ্টিত আহ্বান জনাইছিলোঁ আৰু সেয়েহে তেখেতে আমাৰ আহ্বান মৰ্মে তেখেতে আজি আমাৰ মাজত উপস্থিত হৈছেহি আৰু তেখেত এয়া আমাৰ মাজত প্ৰৱেশ কৰিছে। নমস্কাৰ ৰাইজ। বহক ছাৰ বহক। আমি তেখেতক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ এজন সদস্য, তেওঁৰ নাম হৈছে নাগভাঙা ডাঙৰীয়া। আমাৰ পিঠিভাঙা সমষ্টিৰ মনোনীত প্ৰাৰ্থী আঠুভাঙা ডাঙৰীয়াৰে আমাৰ মাজত উপস্থিত হৈছে আৰু তেখেতে নিৰ্বাচনী উপলক্ষে আমাৰ মাজত আহিছে। নিশ্চয় আমি তেখেতৰ পৰা তেখেতৰ নিৰ্বাচনী প্ৰচাৰৰ বিষয়ে আমি কিছু কথা জানিব পাৰিম আৰু সেই তেখেতক মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। তেখেতে নিৰ্বাচনৰ বিষয়ৰ ওপৰত কি মন্তব্য প্ৰদান কৰে, ৰাইজক কি ধৰণৰ আশা আৰু আশ্বাস প্ৰদান কৰে তেখেতে আমাক জনাব। নমস্কাৰ ৰাইজ। আমি এইবাৰ আপোনালোকৰ ওচৰত নতুনকৈ এই অঞ্চলত ইলেকশ্যন খেলিম বুলি আহিছোঁ। যি নহওক আপোনালোকৰ মৰম আশীষ পাম বুলি আশা কৰিছোঁ আৰু আপোনালোকে আমাক আপোনালোকৰ বহুমূলীয়া ভোটটো দিব বুলি আমি আশা কৰিছোঁ। নমস্কাৰ মাননীয় আজিৰ এই সভাৰ সভাপতি মহোদয়, উপস্থিত আমাৰ ৰাইজ, আমি আজি এই অঞ্চলৰ পৰা যি ইলেকশ্যন খেলিম বুলি আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভোটটো দি আমাক জয়যুক্ত কৰিব বুলি আমি আশা কৰিছোঁ। আপোনালোকে আমাক ভোটটো যেনে তেনে দিব। আমি যদি এইবাৰ দিল্লী চৰকাৰ বা আমি যদি চৰকাৰ কৰিব পাৰোঁ তেনেহ'লে আপোনালোকক আমি বহু কিছুমান আমি সহযোগ কৰিম বুলি আমি আশা কৰিছোঁ। আপোনালোকক আমি প্ৰথমতে আমাৰ এই জেগাত আমি যদি চৰকাৰ কৰিব পাৰোঁ, প্ৰথমতে আমাৰ এই জেগাত যি এটা সমস্যা আছে সেইটো সমস্যা হৈছে আমাৰ বানপানীৰ সমস্যা। এই বানপানীৰ সমস্যাটো আমি সমাধান কৰাৰ কাৰণে যে এতিয়া আমাৰ এই অঞ্চলত দেওচুঙা ভাঙি বননদী ভাঙি দুনিয়াভৰ পানী আহি যায়, তেতিয়া আমাৰ কিছুমান যাতায়াতৰ ব্যৱস্থা বন্ধ হৈ যায়। তাৰ বাবে আমি এখন কলৰ ভেল আমি এখন কলৰ ভেল আমি বনোৱাৰ কাৰণে আমি এটা প্ৰচেছ চলাই আছোঁ। তাৰপিছত আমাৰ এটা ডাঙৰ কথা হ'ল এই যি বিশ্বত, তাৰপিছত আমি আৰু এটা দ্বিতীয় আমি যিটো আমি মানুহক আমি সহায় কৰিব যাম আমাৰ চৰকাৰ হ'লে। তো আমাৰ দ্বিতীয় সমস্যা হ'ল কি যে আমি যদি দিল্লীত এবাৰ আমাৰ যদি চৰকাৰ কৰিব পাৰোঁ তেনেহ'লে আমাৰ দ্বিতীয় সমস্যা হৈছে যিটো আমাৰ বিশ্বত যি মহামাৰী কৰোণা বেমাৰ, কৰোণা ভাইৰাছ। এই কৰোণা ভাইৰাছৰ কাৰণে আমি বহুত চিন্তিত হৈছোঁ। তাৰ কাৰণে আমাৰ এটা ডাঙৰ সমস্যা হৈ গ'ল। আমি তাত এটা ব্যৱস্থা কৰিম বুলি ভাবিছিলোঁ। সেইটো আছিল আমাৰ মাজত যিবিলাক ককা আইতা আছিলে তেওঁলোকক আমি তামোল খুন্দা তাকনডাল আমি দিম বুলি এটা আমি প্ৰচেছ চলাই আছোঁ। मारो मुझे, मारो मारो मुझे, मारो मारो नहीं, ये मजाक हो रहा है। एक सेकंड। তো তেখেতসকল আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাবলৈ ধৰিছে, লিপ্ত হৈ যাবলৈ ধৰিছে, বিলুপ্ত হৈ যাবলৈ ধৰিছে।
সেয়েহে আমি তেখেতসকলক লুকুৱাই ৰখাৰ কাৰণে আমি একোটাকৈ ডাষ্টবিন আমি এটা ব্যৱস্থা কৰিম বুলি আমি এটা ভাবিছোঁ। তৃতীয়তে আমাৰ আৰু এটা কথা আহি গ'ল, যিবিলাক আমাৰ নিবনুৱা ল'ৰা ছোৱালী আছে, তেখেতসকলে যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি লকডাউন দিছে, এই লকডাউনক নামানি ভেওচালি বুলি ভাবি তেখেতসকলে যি এই কাতি মাহৰ ভেকুৰা কুকুৰৰ দৰে লুংলুঙাই পুংপুঙাই ঘূৰি ফুৰিছে, তেখেতসকলৰ পিছফালৰ মানে টপিলাখন বচোৱাৰ কাৰণে মই কিছুমান বালিচ মই তেওঁলোকক যোগান ধৰিম বুলি ভাবিছোঁ। আমাৰ নতুনকৈ উঠি অহা ল'ৰা ছোৱালীসকলক আমি একোটাকৈ আমি এণ্ড্ৰইড মোবাইল যোগান ধৰিম বুলি ভাবিছোঁ, যাতে গোটেই ৰাতিটো হোৱাটছআপ ফেচবুকত বিজি থাকিব পাৰে। তাৰপিছত যিটো কৰোণা মহামাৰী, যিটো ভাইৰাছ আমাৰ এই যে আমাৰ সারা পৃথিৱীত চলি আছে, তাত এটা আমি যিটো আমাৰ লকডাউন দিছে, তাৰ কাৰণে আমি আমি নতুনকৈ আমি এটা চিন্তা কৰিছোঁ যে আমাৰ ৰাইজসকল মানে নিথৰুৱা হৈ গৈছে, তেখেতসকলৰ কাৰণে আমি কিছু বস্তু যোগান ধৰিম বুলি ভাবিছোঁ। সেয়েহে আমি আঠিয়া কল আৰু উৱা চাউলৰ সান্দা আমি এক ট্ৰাক যোগান ধৰিম বুলি ভাবিছোঁ। ইয়াৰ পিছত আমি আৰু কিছু আমি আপোনালোকক যোগান ধৰিম। যিবিলাক বুঢ়ী মানুহৰ দাঁতবিলাক সৰি শেষ হৈ গৈছে, তেওঁলোকক ডুপ্লিকেট দাঁতৰ আমি যোগান ধৰিম বুলি ভাবিছোঁ। আৰু শেষত মই আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব লাগিব, সময় চত আছে, মোৰ আৰু এখন মিটিং আছে, সেয়েহে মই আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম। আপোনালোকৰ এই বহুমূলীয়া ভোটটো দি যাতে মোক এই মোবাইলৰ ছবিত ভোটটো দি যাতে জয়যুক্ত কৰে আৰু আপোনালোকলৈ আশা কৰিলোঁ। এয়া মই কৈ মোৰ বক্তব্য সামৰণি কৰিছোঁ। সৰ্বশেষত মই আমাৰ ডাঙৰীয়াদেৱক ধন্যবাদ জনাইছোঁ। তেখেতে পিঠিভালা সমষ্টিৰ পৰা যি প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আপোনালোকৰ মাজত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, আৰু তেখেতৰ কাৰণে আপোনালোকৰ যি বহুমূলীয়া ভোট, সেই ভোটবিলাক আপোনালোকে তেখেতক প্ৰদান কৰি তেখেতৰ যি জয়যুক্ত নিশ্চিত কৰে। আৰু লগতে তেখেতৰ যি চিহ্ন আমি সকলোৱে জানো, মোবাইল ফোন, তেখেতে সুন্দৰ এণ্ড্ৰইড মোবাইল ফোনৰ চিহ্নৰ নিৰ্বাচন কৰিছে আৰু হাৰা ভাঙা পাৰ্টিৰ পৰা। গতিকে আমি সেই হাৰা ভাঙা পাৰ্টিক বা দলক আমি ভোট দি তেখেতৰ ভৰি ভাঙা ডাঙৰীয়াক আমি জিকাব পাৰোঁ, সেইটোৱে মই কামনা কৰিছোঁ। আৰু সৰ্বশেষত মই সকলোকে এটাই অনুৰোধ কৰিছোঁ, এই নিৰ্বাচনৰ দিনা যাতে আপোনালোকে মোবাইলৰ চিহ্নৰ বিপৰীতে নিৰ্বাচন প্ৰদান কৰে, ভোট প্ৰদান কৰে। আৰু সৰ্বশেষত আমাৰ নিৰ্বাচনৰ এই যি আজি কাৰ্যসূচী ইমানতে সমাপ্ত হোৱা বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। আমি যাতে যাব আমাৰ মাজত উপস্থিত আছে পিঠিভালা সমষ্টিৰ বিধায়ক মনোনীত প্ৰাৰ্থী, তেখেতে আমাৰ মাজত কৈছে, আৰু তেখেতক মই এটা কুৱেশ্যন কৰিবলৈ বিচাৰিছোঁ। আপুনি ইয়াত নিৰ্বাচন প্ৰচাৰ কৰি কেনেকুৱা লাগিল? প্ৰচাৰটো আমাৰ একদম ভালে চলি আছে। আমাৰ প্ৰচাৰ একদম আমাৰ ৰাইজ একদম পুৰা আমাৰ লগত একদম মানে যোগাযোগ আছে, আৰু আমাৰ লগত ৰাইজ পুৰা একদম 100% আছে। আৰু এইবাৰতো আমি যোৱাটো আমি একদম নিশ্চিত, আৰু এইটো আমাৰ কাৰণে আমি একদম 100% আমি জয় হ'ম, এইটো একদম ফাইনেল। হয়, আৰু আপুনি জিকাটো নিশ্চিত হয়নে? আমি একেবাৰে একদম 100% নিশ্চিত বুলি কৈছোঁ। আমি একেবাৰে আমাক কোনো ৰাখিব নোৱাৰে, আমাক ধৰি ৰখাটো কোনো মানে অসম্ভৱে, আৰু আমি একদম 100% জয় হ'মেই এইবাৰ। আপুনি জয় হ'লে কি কাম কৰিব? এইটো আমি কৈছোঁ আমি আগতে কৈ দিছোঁ, আমি যিটো আটাইতকৈ ডাঙৰ সমস্যা হৈছে কি, আটাইতকৈ ডাঙৰ যিটো সমস্যা
এইটো হৈছে আমাৰ যিখিনি বুঢ়া মানুহ আছে, বুঢ়া মানুহৰ যিখিনি দাঁত খৰি গৈছে তেখেতসকলক ডুপ্লিকেট দাঁতৰ মই মানে এটা মানে যোগান ধৰিম বুলি এইটো ডাইৰেক্ট কৈয়ে দিছোঁ। আৰু এইটো কাৰণে মই প্লাছ পইণ্টত আছোঁ, আৰু এইটো কাৰণে মোক বুঢ়া মানুহখিনিয়ে ভোট দিব বুলি মই এটা আশাবাদী আৰু আৰু তেওঁলোকৰ তামোল খোৱা কিবা খোৱাৰ কাৰণে অলপ অসুবিধা হৈ থাকেতো, সেইকাৰণে মই এইবাৰ এইটো কাৰণে মই প্লাছ আৰু আপোনালোকে একদম নিশ্চিত থাকক মই জয় হৈ আছোঁ আৰু একদম 100% বিপৰীত দল। এইটো মোবাইল ফোনত আপোনালোকে এণ্ড্ৰইড মোবাইল ফোনত আপোনালোকে ভোটদান কৰিলে হ'ল। এইটো আমাৰ প্ৰতীক চিহ্নটো থাকিব আমাৰ এণ্ড্ৰইড মোবাইল এইটো বাছ। হয়, আৰু যে লকডাউন চলি আছে, লকডাউনৰ মানুহৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে, এই ক্ষেত্ৰত আপুনি কি সহায় কৰাব? ছাৰ, লকডাউনৰ ক্ষেত্ৰত আমি এইটো একদম পূৰা এটা আমি ভাল এটা পদক্ষেপ আমি লৈছোঁ, আৰু আমি সকলো মানুহকে আমি এইটো আমি আশা ৰাখিছোঁ যে আমি সকলো মানুহকে দিব পাৰিম। এইটো হ'ব আমাৰ এটা একদম মানে নিভাজ এটা মানে কোনো মানে যিটোত নেকি কোনো সাৰ নাই, কোনো মানে হেৰি নথকা এটা মানে আপোনাৰ এই আঠিয়া কল আৰু আমি উহা চাউলৰ সান্দা এক ট্ৰাক আমি যিহেতু আমাৰ এই সমষ্টিত আমি বিলাম বুলি এটা আশা কৰিছোঁ। ইয়াৰ উপৰিও এই বুঢ়া বুঢ়ী মানুহৰ কাৰণে কিবা আঁচনি আছে নেকি আপোনাৰ লগত, নতুন আঁচনি? তো বুঢ়া বুঢ়ী মানুহখিনিক যিটো চাওক কৰোণাই যিটো হাৰত মানে আমাৰ মাজৰ পৰা এই ককা আইতাসকলক উঠাই লৈ যাই আছে, তেখেতসকলক আমি তাৰমানে যাতে কৰোণাই লগ নাপায় সেই এটা আমি এটা ব্যৱস্থা কৰিম। এইটো তেখেতসকলক আমি সকলো মানুহক মই আহ্বান জনাইছোঁ, তেখেতসকলে যাতে ঘৰে ঘৰে যদি দুটা মা দেউতা দুটা আছে বুঢ়া বুঢ়ী, তেখেতসকলৰ কাৰণে এটা ডাঙৰ ডাঙৰ ডাষ্টবিন মানে আমি এটা হেৰি কৰিম বুলি পেলাই এটা আশা কৰিছোঁ যে আমি সকলোকে এটা ডাষ্টবিন দিম, তাত ভৰাই থৈ দিলে হ'ল আৰু কৰোণা কেতিয়াও লাগিব নোৱাৰে। ঠিক আছে বাৰু, হেৰি কাটচোন। মই আপোনালোকৰ এই ফটোৱা নিউজৰ এটা মই হেৰি কৰি ধন্যবাদ জনাইছোঁ। আপোনালোকৰ এই ফটোৱা নিউজে যি আমাৰ লগত আজি যি প্ৰচাৰ এটা অভিনয় যি আমাৰ প্ৰচাৰৰ লগত যি জড়িত হৈ আছে, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আগন্তুক দিনতো আপোনালোকে আমাৰ লগত জড়িত থাকক, আৰু নিশ্চয় আপোনালোকক আমি নিশ্চয় যিখিনি পাৰোঁ আমি সহযোগ কৰি যাম। ঠিক আছে, ধন্যবাদ। এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। মোবাইল চোৱাই ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক, আপোনালোকে ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক। আপনার দেশ ও মোর সিকুনি দেশ।